হেল্ল' বিৰুৱা নমস্কাৰ। মোৰ ঘৰৰ সন্মুখামুখি ঘৰৰ ভণ্টি এজনী দুদিনৰ আগতে আঠমঙলা বিয়া আছিলে, মই উঠাই থৈ দিয়া আছিলে। আজি সৰুকৈ মই ভিডিঅ'টো আপলোড কৰিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু মই বাইদেউজনীৰ ওচৰলৈ আহি চালোঁ, মণ্ডপটো খুব সুন্দৰকৈ ফুলেৰে সজাইছে, শৰাইটোকি আগবঢ়াই চাকি বন্তি জ্বলাইছে। আৰু মই এতিয়া ৰান্ধনীশাললৈকে গৈছে চব্জি কটালৈকে দেই। লাগে নেকি বান্ধাকবি কাটা মানুহ আমাৰ? লাগে ধুনীয়াকৈ বুঠিত কাটিছে যে আপুনি। মহিলা কাটিব নাজানো দেই এনেকুৱা। এইফালে ভণ্টিজনীও চা ইমান সুন্দৰকৈ পিঁয়াজ কাটিছে বুঠি দি। আমাৰ হ'লে কিন্তু অভ্যাস নাই দেই এনেকুৱা কটাৰ কাৰণে। আপোনালোকে পাৰে কাটিব ন? এই ভণ্টিজনী বুদ্ধি কটাৰীৰে কি সুন্দৰকৈ এক বাল্টিং পিঁয়াজটো কাটি শেষ কৰিলে। এক গামলাই হ'লে দেই। আৰু এতিয়া বাইদেউকেইজনী তামোল কাটি থকা দেখি মই ওচৰলৈ গৈ আছোঁ। বাইদেউজনী তামোল চলাইছে বিয়াৰ কাৰণে, আলহী অতিথি খাবলৈ যা যোগাৰ কৰি আছে বাইদেউজনী। আৰু ইফালে ইজনী বাইদেউ তামোল কাটি আছো, আলহী অতিথি বনাই ভাত চাত খাব নহয়। এই তামোল কেইটা তেতিয়া কাটি কিনে দিব লাগিব। নমস্কাৰ, আমি তামোল কাটি আছো বিয়াৰ কাৰণে। হয় নেকি? এইজন হৈছে কইনাৰ ভিনদেউ, কি সুন্দৰকৈ বিয়াত নাচি আছে। আৰু ইফালে ভাত তৰকাৰী বনাই থকা দেখি মই ভিতৰলৈ গৈ চালোঁ। ৱাও, ইমান ধুনীয়া চিলি চিকেন বনাই আছে দাদাজনে। আৰু ভাইটিজনে নাচি নাচি বনাই আছে, গোটেইবিলাকে ধেমালি কৰি। ইমানবোৰ চিলি চিকেন বনাই পেলালে দেই দাদা ভাইটিসকলে। আৰু মই ইপিনে পকৰি বনোৱা দেখি আহিলোঁ। ভাইটিজনে কি সুন্দৰকৈ পকৰি বনাইছে। সকলোৱে নিজৰ আইটেম নিজে বনাই আছে। আলহী অতিথিক সুধিবলৈ কফিৰ লগত পকৰি দিব। আৰু ভিতৰলৈকে গৈ আছোঁ, মণ্ডপৰ ভিতৰলৈ। এইজনী হৈছে মোৰ ছোৱালী দেই। এতিয়া কইনাৰ ওচৰলৈ গৈ আছে, সৰু ছোৱালীজনীৰ লগত একেলগে মিলি নাম হয়। আৰু এইজনী হৈছে কইনাৰ ছোৱালী। আৰু মই এতিয়া দুজনী ছোৱালীৰ ওচৰলৈকে গৈ আছোঁ। তোমালোকে পকৰি খাই আছা? খোৱা বিয়ালৈ আহি পকৰিটো খাবই লাগিব, হয় না? মই আৰু এতিয়া ভাত খাই থকা ঠাইখিনিলৈ গৈ আছোঁ দেই। ভাত তৰকাৰীসকলে সকলো নিজৰ হাতত প্লেট লৈ শাৰী পাতি হৈ ভাত লৈ খাই আছে। এয়া হৈছে ছাগলী মাংস দেই। আৰু এইফালে আছে চিকেন চিলি, মই যে প্ৰথমতে বনাই থকা দেখুৱাইছিলোঁ। আৰু এয়া হৈছে মাছ। আৰু ইফালে আছে ব্ৰইলাৰ। আৰু ইফালে বাদাম আলু ভাজি দেই। আৰু ইফালে হৈছে মাহৰ দালি, মোৰ কাৰণে বহুত ফেভৰেট মাহৰ দালি। তাৰপিছতে ইফালে আছে পোলাও। আৰু এইফালে আছে ভাত, সকলোখিনি আছে। চালাড, চাটনি, গাজৰ, তিয়ঁহ, সকলো আইটেম আছে। মই দেখুওৱা নাই বাৰু। এতিয়া সকলোৱে খাবলৈ আৰম্ভ কৰিলে। এইয়া ভণ্টিকেইজনী ভাত খাই আছে দেই, মই ওচৰলৈ গৈ আছোঁ। কেনেকুৱা লাগিছে? টেষ্টি নে? কি খাইছে? ছাগলী, গাহৰি, মাছ। আৰু ইফালে বহি আছে নবৌ, ভণ্টি আৰু বোৱাৰী, সকলোৱে একেলগে বোৱাৰীখিনি মিলি আলহী অতিথিক সোধন পোষণ কৰি আছে। ভাত খোৱা লোৱা সোধন পোষণ কৰি আছে। আৰু মই পেণ্ডেলৰ ভিতৰলৈকে নাচি থকা দেখি আহিলোঁ। সকলো বোৱাৰীখিনি নাচি আছে সুন্দৰকৈ। আৰু মই আজি এই আঠমঙলা বিয়াখনলৈ আহি খুবেই ভাল লাগে। মোৰ ঘৰৰ ওচৰৰ মুখামুখি ঘৰৰ ভণ্টিজনীৰ আঠমঙলা হৈ যোৱাৰ বাবে আজি বহুত ভাল লাগিলে। আৰু আজিলৈ আহিলোঁ। ধন্যবাদ, থেংক ইউ, বাই।